আজি ৰাতিপুৱা 9 বজাতে আমি শিমলুগুৰি আহি পালো আহিয়ে ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰি ওলাই আহিছো চৰাইদেউ মৈদাম চাব এই ঠাইখিনিৰ নাম এতিয়াহে চৰাইদেউ হ'ল আগতে হেনো এইখিনি শিৱসাগৰে আছিল ইয়াৰ ভিতৰৰ পৰিৱেশটো মোৰ খুব ভাল লাগিল দেই বিশেষকৈ চাৰিওফালে একদম গ্ৰীনি এৰিয়া যিহেতু এইটো ফাগুন চ'ত মাহ গতিকে অলপমান গ্ৰীনিটো বাৰু কমকে দেখা গৈছে আৰু ভিতৰত আছে স্বৰ্গদেউসকলৰ ডাঙৰ ডাঙৰ মৈদাম আৰু এখন পাৰ্ক এতিয়া পাৰ্ক বুলি কৈছো যদিও ইয়াতে সৰু ল'ৰা ছোৱালীৰ খেলা কোনো ব্যৱস্থা নাই কিন্তু মৰ্নিং আৰু ইভিনিং ৱাক কৰাৰ কাৰণে একদম পাৰফেক্ট প্লেচ লগত ছাতিটো আছিল যদিও সূৰ্য দেৱতাৰ পৰা ভিটামিন ডি লৈ আমি পুৰা খোজ কাঢ়িলো আৰু খোজ কাঢ়ি ভাগৰ লাগিল নহয় গতিকে ওলাই আহি আইচক্ৰীম খাইছো তাৰপিছত এয়া ল'লে বাইদেউ চানাচুৰ যিটো খাবলৈ বম টেষ্টি হৈছিল দে তাৰপিছত আমি আহিলো আহোম ৰজাৰ দিনতে সজা কাৰেংঘৰ চাওঁ বুলি কাৰেংঘৰটো মই আগতেও আহিছো আৰু সেইটোৰ ওপৰত মোৰ লং ভিডিঅ' আছে কিন্তু বাইদেউহঁত অহা নাছিল কাৰণে এইবাৰ বাইদেউহঁতৰ লগত আকৌ আহি কিনে কেইটামান সৰু সৰু ক্লিপকে ল'লো ধুনীয়া এটা পৰিৱেশৰ মাজত আজি ইভিনিংটো বৰ ধুনীয়াকৈ পাৰ হৈ গ'ল ইয়াৰ পৰা ওলাই আমাৰ ফুচকা লোভটো শেষ কৰি আমি আহি গ'লো ৰুমত পুনৰ লগ পাইছো নেক্সট এটা ভিডিঅ'ত